Hello guys, welcome back to my YouTube channel Santosh Vlog. So মই আজি আপোনালোক এনেকুৱা এটা জায়গাত লৈ গৈ আছো সো আপোনালোকে জায়গাটো চাই বহুত ভাল পাব আৰু বহুত ধুনীয়া জায়গা হয় সো আপোনালোকে নিশ্চয় গম পাব এতিয়া আমি গৈ থাকোতে আপোনালোকে চাই আছে আৰু ভিডিওটো লাষ্টলৈকে চাই থাকিব ভিডিওটো কেনেকুৱা লাগে নিশ্চয় জনাব এতিয়া মই গণেশগুৰিৰ পৰা ষ্টাৰ্টিং কৰিছো সো গণেশগুৰিৰ পৰা মই গৈ আছো আপোনালোকে নিশ্চয় চাই আছে আৰু ভিডিওটো চাই থাকিব ধুনীয়াকৈ স্কিপ নকৰাকৈ চাব আৰু ভিডিওটো মই কলৈ যাওঁ কি কৰোঁ আপোনালোকে নিশ্চয় চাই আছে আহকচোন ভিডিওটো ভালকৈ আপোনালোকক দেখাবলৈ যত্ন কৰিম যদি ভিডিওটো ভাল হৈছে নিশ্চয় লাইক শেয়াৰ কমেণ্ট কৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব আহক ভিডিওটো ইয়াতে আৰম্ভ কৰোঁ Hi guys, so গণেশগুৰিৰ পৰা মই ডাইৰেক্ট ইয়াত আহিছোঁ ভাবিছোঁ ৱাটাৰফল মানে ঝৰ্ণা আছে ইয়াত খানাপাৰাত সো আপোনালোকক দেখাম বুলি ভাবিছিলোঁ দেখাব নোৱাৰিলোঁ দুখজনৰ কথা সো মই ভবা নাছিলোঁ যে ইয়াত বন্ধ কৰি দিলে সো গাইজ আহক ৱাটাৰফলৰ বাহিৰে আজি অকণমান এনজয় কৰোঁ হাঁহি ধেমালি ফূৰ্তি কৰোঁ আৰু ওচৰত ধুনীয়া ধুনীয়া ভিউজ পইণ্ট ধুনীয়া ধুনীয়া দেখিবলৈ জায়গা আছে আপোনালোকক দেখাই দিওঁ ওয়াও কিমান ধুনীয়া জায়গা কিমান ধুনীয়া প্লেচ হয় সো আজি আহিলোঁ এইফাল দেখাবৰ কাৰণে আহকচোন অকণমান ঘাঁহ কাটি লওঁ কেনেকুৱা লাগিব খুৰী কি খবৰ ভালনে কি কৰি আছে ঘাঁহ কাটি আছোঁ গৰু আছে নে আপোনাৰ কিবা বেলেগ কামত লগায় নহয় এই কমলৰ ঘৰত দিম কি কৰিম ঘৰত লগাব ন ঠিক আছে দিয়কচোন মই অকণমান কাটি লওঁ
নোৱাৰিলোঁ, বৰ দুখজনক কথা। আজি মই আপোনাক ধুনীয়া ইয়াত বহুত ধুনীয়া ধুনীয়া ভিউজ আছে, আপোনাক দেখাই থাকিম। আৰু জেগাখিনি আপোনালোকে পাৰিলে আহিব আৰু মানে আড্ডা প্লেচ হয়, ধুনীয়া হয় আৰু আপোনালোকে আহিব। সন্ধিয়া টাইমত আৰু বহুত মজা লাগে। কেনেকুৱা লাগে নালাগে মই নাজানো, নিশ্চয় আহিলে গম পাব। চ' মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় জনাব।